নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন চেনেল, নতুন ভিডিঅ', আপোনালোকে ছাপোৰ্ট কৰিব, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি দিবলৈ নাপাহৰিব, যাতে আহি থকা নতুন ভিডিঅ'বিলাক পোনপ্ৰথমে আপোনালোকৰ মাজলৈ যায়। আৰু মই এতিয়া ওলালোঁ, মোৰ এখন সৰু সুৰাকৈ গেৰেজ আছে, এতিয়া তালৈকে গৈ আছোঁ। আৰু এইফালে আমাৰ গাঁৱত খেতিয়কসকলে পূৰা খেতিত লাগি আছে। এয়া মাজে মাজে ৰোৱা হৈছে, এয়া হাল বাই আছে দেখিছে। আৰু মই এতিয়া ওলালোঁ গেৰেজলৈ। এয়া বন্ধুসকল, জাষ্ট পালোহি মোৰ গেৰেজৰ ওচৰ। আৰু এইফালে বাইকখন থৈ লৈছোঁ, এখন ছাইডত থৈ লৈছোঁ। আৰু এই ব্ৰইলাৰ যে কাটি আছে, এই ছাইডৰখনে মোৰ গেৰেজখন। সৰু সুৰাকৈ বেনাৰ লগোৱা নাই বাৰু, বেনাৰ লগাম লাহেকৈ। বস্তু বৰ বিশেষ সোমোৱা নাই, গতিকে চাটাৰ উঠালে আপোনালোকে দেখিব কি কি আছে কি কি নাই। এয়া দেখিলে বন্ধুসকল কি কি বস্তু আছে। এয়া কম্প্ৰেছাৰ মেচিন, এইফালে গাড়ী দুখন পৰি আছে, আৰু এইবিলাকে বস্তু। ৰ'ব, বস্তুবিলাক শান্তিক লগাই লওঁ, তাৰপিছত আপোনালোকক আৰু দেখুৱাই আছোঁ বাৰু। এখন বাইক আহিছে, চেইনটো ফুটোৱাব। গ্লেমাৰ, হিৰো গ্লেমাৰ BS6 গাড়ী হয়, গতিকে আহকচোন আপোনালোকে চাই থাকক কেনেকৈ কি কৰিছোঁ।
মারলা টেকনিক অন করে মারলা এই আধা আধা পয়সা দিয়ে দেখেন দাদা কম মারিছে কম কেয়ার করে দিল এটা কেন দিল কোনটা ভিডিও লেখে গেল বন্ধ করে হ্যালো দে মার দে আমি ভিডিও বানা তুই কোন আসলি হ্যাঁ